হেল্ল' নমস্কাৰ মোৰ অসমবাসী ৰাইজ। মই আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। পথাৰৰ মাজৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাবচোন দেই। আৰু এয়া পথাৰত ল'ৰা ছোৱালীবোৰে স্কুল বন্ধ, যিহেতু পৰীক্ষা শেষ হ'ল, তাৰ বাবে সকলোবোৰ ল'ৰাবিলাকে পথাৰত ক্ৰিকেট খেলি আছে আৰু আমি ছোৱালীবিলাকে ধান শুকুৱাই আছোঁ। এয়া হ'ল সিজোৱা ধান পথাৰত ৰ'দত দি থৈ দিছোঁ। আৰু ইমান ৰ'দটো ভাল নহয়, ৰ'দটো এপাক ওলাইছে এপাক সোমাইছে, সেইবাবে ৰ'দতে মেলি থৈ দিয়া হৈছে। আৰু আজি সিজোৱা হৈছিলে, মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, তাৰ বাবে চৰি। আৰু এই ধান মেলি থৈ দিছোঁ, অলপ ধান হয় যিহেতু অকণমান, আৰু বাকীখিনি চব শুকোৱা হৈ গ'লে আমাৰ অকণমান অলপ ধান আছিলে, তাৰ বাবে সিজাই পেলাই ৰ'দত দিয়া হৈছে। পানীটো অকণমান মৰিছে, আৰু যিহেতু আজি ৰ'দটো ইমান ভাল নহয়, সেইবাবে আজি হয়তো ভালকৈ নুশুকাবই। আৰু এয়া খেৰ গোটাই গোটাই থৈ দিছে আমাৰ খুৰাহঁতৰ ঘৰতে। আৰু এইফালে দেখিছেনে, আকৌ এটা খেতি কৰিবলৈ, যিটো খেতিক বড়ো খেতি বুলি কয়, সেইটো খেতিৰ কাৰণে কঠীয়া পেলাই থৈ দিছে। আৰু গৰু সোমাব নোৱাৰাকৈ তাতে পুৰা ধুনীয়াকৈ নেট দি পেলাই বেৰি থৈ দিছে। আৰু গৰুবোৰে পথাৰত এতিয়া চৰিব ন, সেইটো কাৰণে গৰু সোমাব নোৱাৰাকৈ এনেকৈ ধুনীয়াকৈ নেট দি বেৰি থৈ দিছে। মই আকৌ এদিন আপোনালোকক সেইটো দেখুৱাম, কেনেকৈ কঠীয়া পেলাইছে, কেনেকৈ নেট দি বেৰি থৈছে। আৰু যোৱা হোৱা নাই, মোৰ সেইটো চাইডে যোৱা নহ'লে বাৰু, কাৰণ গুচি যালে ধানখিনি আকৌ খাই পেলাব গৰুৱে আহি পেলাই। পথাৰত গৰু দিলে সেইটোৱে দিগদাৰ। আৰু এইপিনে চাওক, সেয়া পথাৰত আহিছে, ধান কাটি গুচি গ'ল, কিন্তু পানী এতিয়ালৈকে শুকোৱা নাই। আগতে তেনেকুৱা নাছিলে, এতিয়াহে পথাৰবোৰত খালী পানী থাকে। কাৰণ কি জানেনে? কাৰণ এই মাটিবোৰ খান্দি পেলাইছে, আৰু জানেই আজিকালি আৰু ডাম্পাৰ JCB লাগিলে একদম ধান গুজৰা মাটি, পথাৰৰ মাটি খান্দি খান্দি গাঁত কৰি পেলাইছে। সেইটো কাৰণে এতিয়া খান্দি দিয়া হৈছিল যে, সেইটো কাৰণে সেইখিনি মানে পানী ৰখি গ'ল। আৰু ইয়াতে কি এটা বিশেষ জানেনে, কি এটা মজাৰ কথা, ইয়াতে এনেকৈ সৰুকৈ অলপ দকৈ খান্দি দিছে, যাতে গোটেই পথাৰডৰাৰ পৰা মাছখিনি আহি পেলাই এই পুখুৰীটোতে সোমাই থাকে। আৰু পুখুৰীটোত সোমাই আছে, টিপটিপাই আছে, আপোনালোকে হয়তো ধৰিব পৰা নাই, মই দেখা পাইছোঁ ইমান ধুনীয়াকৈ টিপটিপাই আছে। এইটো কিন্তু আমাৰ মাটি নহয় দেই, বেলেগৰ মাটি হয়, আমাৰ পেহাহঁতৰ হয়, পেহীহঁতৰ হয়। তাকে এজনী মই ৰ'দত একদম ৰঙা হৈ পৰি গৈছোঁ, ৰ'দত বহি আছিলোঁ। অলপ ৰ'দ লোৱা ভাল, গৰম ঠাণ্ডা দিনত যিহেতু ৰ'দ ল'লে নিজৰ স্বাস্থ্যৰ কাৰণে ভাল, ভিটামিন D পোৱা যায়। আৰু ডক্তৰৰ মতেও বা কিতাপৰ মতেও এনেকৈ আমি পাইছোঁ যিহেতু, সেইটো কাৰণে মই ৰ'দ লওঁ ডেইলি, অলপ মানে আধা ঘণ্টা বা 1 ঘণ্টা তেনেকৈ ৰ'দ লওঁ। 9টাৰ পৰা 10টালৈকে বা 10:30টালৈকে তেনেকৈ ৰ'দ লৈ থাকোঁ। আৰু এইপিনে মানুহে কাপোৰ ধুই ধুনীয়াকৈ ৰ'দতে মেলি দিছে, ডাং পাতি পাতি। গাঁৱৰ মানুহৰ এইটোৱেই সুবিধা হয়, পথাৰত যেতিয়া ধান কাটি হৈ যায়, তেতিয়া আমাৰ গাঁৱৰ মানুহখিনিয়ে ধুনীয়াকৈ পথাৰত কাপোৰ ৰ'দত দিব পাৰে। যাৰ ঘৰত চোতাল নাই বা চোতালৰ ৰ'দ নপৰে, গছ গছনিৰে ভৰা, তেনেকুৱাতে পথাৰতে মেলে। আৰু এয়া চাওক, দুটা চাইডে দুটা পুখুৰী, কিন্তু পানীখিনি নীলা নীলা হৈ গৈছে। আৰু নীলা পানীখিনি চায়ো ভাল নালাগে, এনেই হয় ভাল লাগে, কিন্তু এতিয়া নীলা পানী হৈ গৈছে, যিহেতু পানী শুকাই আহিছে ন, সেইটো কাৰণে পানীবোৰ নীলা নীলা হৈ আহিছে। আৰু এতিয়া মই ফাইনেলি ঘৰ আহি গ'লোঁ। ঘৰ অহাৰ পিছত এতিয়া ৰান্ধা বাঢ়া কৰিব লাগিব, খাব লাগিব। তাৰপিছত কি কৰোঁ কি নকৰোঁ চাই থাকিব। আৰু আপোনালোকক এটা কথা ক'বলৈ বাকী আছে জানেনে, আমাৰ এই খাকনি দৰাটোত যে কাৰ ছাগলী আহি কেনেকৈ সোমালে গম নাপাওঁ। একদম বিলাহী গছবোৰ খাই পেলালে, জলকীয়া গছবোৰ খাই পেলালে, যিমান যি শাক পাচলি আছিলে বহুতখিনি খাই পেলালে। আৰু ফ্ৰেঞ্চবিনৰ গছো ৰুইছিলে, অলপ অলপ ফুলিছে, লাগিছে, কলি পেলাইছে, সেইবোৰো খালে। জলকীয়া গছজোপাও খাই পেলালে, ইমান বেয়া লাগে। সেইটো কাৰণে মই আপোনালোকক ভিডিঅ'ই দিয়া নাছিলোঁ, আমাৰ শাকনিখিনিৰ পৰা শাক তোলাও নাই, খোৱাও নাই। বেয়া লাগে ন, ইমান ধুনীয়াকৈ ইমান কষ্ট কৰি সদায় পানী দি দি ধুনীয়াকৈ ৰাখিছিলোঁ। বিলাহী ফুলিছিলে, লাগু লাগু অৱস্থাতে ছাগলীয়ে খাই পেলালে, সেইটো কাৰণে বহুত বেয়া লাগে। আৰু এচাক আমাৰ লেচেমা গছৰ পৰা লেচেমা এডাল ছিঙিলোঁ মই, কেইডালমান আছিলে, ছিঙিম আজি।
ভাজি কৰিম, লেচেমাৰ ভাজি খাম আৰু বেলেগ কিবা কিবি বনাম বাৰু, কিন্তু লেচেমাৰ ভাজি মোৰ কাৰণে বনাম, যিহেতু মই চিকেন নাখাওঁ। আমাৰ ঘৰত চিকেন আছিলে। আৰু সন্ধিয়াকৈ এটা বাৰ্থডে পাৰ্টি খাবলৈ গ'লোঁ। তাতে গৈ দেখিছেনে ল'ৰাবোৰৰ কাণ্ড। ল'ৰা মানে ছোৱালী কোনো কথা নাই, একদম সেনেকৈ মোবাইল চাই আছে, মোবাইলত গেমছ কিবা কি গেম খেলি আছে সিহঁতেহে জানে। আৰু মানে মই সেইটো বাৰ্থডে বয়ো খেলি আছে আৰু একদম লাইন পাতি বহি লৈ খেলিছে। আৰু এই ছোৱালীলৈ চমনমো লাগি আছে পূৰা। ছোৱালীও ল'ৰা কথা নাই, সকলোৱে খেলে। সেইটো এটা ছেকশ্যন। আমাৰ ল'ৰা ছোৱালীবোৰ মানে কোনফালে গৈ আছে, ঢাল লৈ আছে, আমি নিজে গম নাপাওঁ। গাৰ্জেণ্টে সজাগ হ'ব লাগিব আৰু গাৰ্জেণ্টৰ ল'ৰা ছোৱালীবোৰক এই গেম খেলাৰ পৰা আঁতৰ কৰিব লাগিব। সিহঁতৰ এক্সাম চলি আছে, তথাপি সিহঁতে মানে গেম খেলাৰ পৰা আঁতৰ নহয়। তাৰপিছতে এইটো বাৰ্থডে কেক আনিলে, এতিয়া বাৰ্থডে কেক কাটিব। এয়া হেপী বাৰ্থডে ইফান এনেকৈ উল্টাকৈ লিখিলে, আনোতে উল্টা কৰি লিখি আনিলে, গম নাপায়, যিহেতু পুতুককৈ পাতা হ'ল বাৰ্থডেটো। সিহঁতৰ এক্সাম কাৰণে পাতিব বিচৰা নাছিলে, কিন্তু ল'ৰাটোৱে কানাৰ কাৰণে বাৰ্থডেটো পাতি দিয়া হ'ল। আৰু উৎপাত কৰি দোকানৰ পৰা এটা বাৰ্থডে কেক কিনি আনিলে, কিন্তু জেগা নাই কাৰণে একদম মানে উল্টাকৈ লিখি দিলে। হেপী বাৰ্থডেটো ইপিনে উল্টাকৈ লিখিলে আৰু নামটো ইপিনে উল্টাকৈ লিখিলে। একো নাই, চলি যাব। এয়া বাৰ্থডে কেক কাটি আছে আৰু ল'ৰা ছোৱালীখিনিৰ এনেকুৱা উৎপাত। হেপী বাৰ্থডে বহুত চিঞৰিছিলে, যিহেতু তাতে সেইকাৰণে মোবাইল চলাইছিলে, গান চলাইছিলে। সেইটো কাৰণে মই মানে কপিৰাইট আহিব বুলি ভইচ অভাৰ কৰিবলগীয়া হ'ল, নহ'লে আপোনালোকক মই শুনালোহে। তাই কেক খাবলৈ বিচাৰি আছিলে চাওকচোন, কেক সৰু ল'ৰা ছোৱালীবোৰে, কিন্তু সি অনলি ডাঙৰখিনিকহে দি আছিলে। আমি কৈ আছিলোঁ সৰুখিনিক দে। সিহঁতে বিচাৰি ফুৰিছিলে খাবলৈ, আৰু সিহঁতে লাষ্টত আৰু সৰুখিনিক দিলে। কিন্তু কেক খোৱা পৰ্বটো সৰু ল'ৰা ছোৱালীক আগভাগে দিব লাগে, কাৰণ সৰু ল'ৰা ছোৱালীখিনিয়ে বহুত আশাৰে ৰৈ থাকে কেক খাবলৈ। সিহঁতৰ কেক খোৱা ইণ্টেজাৰতে যায় বাৰ্থডেত, আৰু বাৰ্থডেত কেক নেকাটিলে সিহঁতে বাৰ্থডে বুলি নকয়ে, বেলেগ কিবা বুলিহে ভাবে। আৰু সিহঁতে কেক কাটা মানে বাৰ্থডে বুলি ভাবে। বিয়াবিলাকতো যদি কেক কাটে সিহঁতে হেপী বাৰ্থডে টু ইউহে কয়। আৰু এয়া মই একদম দাঁতকেইটা উলিয়াই হাঁহি আছোঁ। আৰু তাত কিবা কিবি কৈ আছিলে যিহেতু, সেইটো কাৰণে মই হাঁহি আৰু ভিডিঅ' কৰি আছোঁ আপোনালোকলৈ। তাৰপিছতে আমি বাৰ্থডে খাই আহি অলপ পিছতে কি কৰিলে, চমনমৰ মানে মোৰ খুৰাই এনেকৈ মুড়ি ভজা বুট তেনেকৈ মিক্সাৰ এনেকৈ গোটেইখিনি মোক গোটাই দিছিলে। মই তাৰপিছতে গোটেইখিনি ধুনীয়াকৈ জালমুড়ি বনালোঁ, কিন্তু ভিডিঅ'টোৱে কৰিব নহ'লে। গোটেইখিনি আমি খালোঁ ধুনীয়াকৈ, টেষ্টিকৈ। ইমান ধুনীয়াকৈ বনাইছিলোঁ, মানে ধনিয়া পাত যি লাগে মানে গোটেইখিনি দিছিলোঁ। মিঠাতেলৰ পৰা আদি কৰি অকণমান টেঙা আচাৰো দি দিছিলোঁ, তেতিয়া ভাল লাগিব বুলি একদম। আৰু এতিয়া খুৰাই ধুনীয়াকৈ বহি পেলাই ভগাই আছে। আৰু আমি খাম মস্তিকে। আৰু খুৰীয়ে ৰঙা চাহ বনাই আছে। আৰু সেয়া চাওকচোন, সিহঁতকেইটাতো মোবাইল নহ'লে নহ'বই, মোবাইল চাই একদম মানে খাই আছোঁ। আৰু আমি এয়া ধুনীয়াকৈ চমনমে একদম মিছল খোৱা পেক কৰি লৈছে, আৰু পেক কৰি ধুনীয়াকৈ খাই আছে। এপিনে মেটাবো চিঞৰি আছে, তাকো পেক কৰি দিব লাগে, কিন্তু সি পেক কৰি দিলেতো খাব নোৱাৰিব, সেইকাৰণে এনেকৈ দিছে তাক খাবলৈ। চাওকচোন, ইমান ধুনীয়া লাগিছে দেখিবলৈ। মোৰ মানে এতিয়াও টেষ্টটো লাগি আছে, আকৌ খাব মন গৈছে, খাব লাগিব আকৌ এদিন এনেকৈ। আৰু আমাৰ এতিয়ালৈকে ৰঙা চাহ আহি পোৱাই নাছিলে, কিন্তু এতিয়া ফাইনেলি পাই গ'ল। আৰু ইয়াৰ ৰঙা চাহ খাই আছে চাওকচোন, চামুচ দি মেঠাপে। আৰু ময়ো খাই আছোঁ। মোক কৈ আছিলে, তই ভিডিঅ' কৰি থাকিলে নহ'ব, তই খাই ল আগে, নহ'লে তোৰ পাতৰ পৰা আকৌ নাইকিয়া হৈ যাব। সেইটো কাৰণে মই খাবলৈ লৈ ল'লোঁ।
ফাইনেলি। আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব প্লিজ প্লিজ প্লিজ। আৰু সকলোৱে সকলোক হেল্প কৰিব। মানুহে মানুহৰ বাবে, সেইকাৰণে মানুহে বাবৰ কাৰণে অকণমান আমালৈও চাব। আজিলৈ ৰাখিছোঁ।